নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম ৰিক্ৰুটমেণ্ট অফ মেনেজমেণ্ট ট্ৰেইনিংছ, যোনটো কল ইণ্ডিয়া লিমিটেডৰ আণ্ডাৰত পৰে। আৰু এই জবৰ বিষয়ে আমি কেতিয়া লাষ্ট ডেট, কেতিয়া ষ্টাৰ্টিং ডেট, এজ লিমিট কি হয়, এডুকেশ্যন কোৱালিফিকেশ্যনছ কি হয়, এই আটাইবোৰ বস্তু আমি আলোচনা কৰিম এইটো ভিডিঅ'তে। আপোনালোকে গোটেই ভিডিঅ'খিনি চাব। ইয়াৰ অপেনিং ডেট ষ্টাৰ্ট হৈছে 12 মে 2026 পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 11 জুন 2026। এক্সামটো কম্পিউটাৰ বেছ টেষ্ট হ'ব আৰু ইয়াৰ এডমিট কাৰ্ডটো আপোনালোকে এক্সামৰ আগে আগে পাই যাব, আপোনালোকে ডাউনলোড কৰি ল'ব। কোৱালিফিকেশ্যনছ ক'ব গ'লে ইয়াতে চিভিল, ইলেক্ট্ৰিকেল, মেকানিকেল, চিষ্টেম, ENT, জিঅ'লজি, ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিং, ৰাজভাষা এণ্ড কোম্পানী ছেক্ৰেটাৰী। তো চিভিল, ইলেক্ট্ৰিকেল, মেকানিকেলৰ কাৰণে 60% মাৰ্কছ থাকিব লাগিব। ৰিলিভেণ্ট লাইক চিভিলৰ কাৰণে চিভিল ইঞ্জিনিয়াৰ হ'ব লাগিব, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ, মেকানিকেল ইঞ্জিনিয়াৰ, চিষ্টেমৰ কাৰণে MCA, BTech, BSc ইঞ্জিনিয়াৰিং ইন কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, IT, আৰু ENTৰ কাৰণে BE, BTech, BSc ইঞ্জিনিয়াৰিং ইন ৰিলেভেণ্ট ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং উইথ মিনিমাম 60% লাগিব। জিঅ'লজিৰ কাৰণে MSc, MTech আৰু জিঅ'লজি অৰ এপ্লাইড জিঅ'লজি, জিঅ'ফিজিক্স আৰু এপ্লাই জিঅ'ফিজিক্স উইথ মিনিমাম তাতো 60% মাৰ্কছে লাগিব। ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিঙৰ কাৰণেও 60% মাৰ্কছ থাকিব লাগিব। ৰাজভাষা সেইটো হ'ব হিন্দীত, আপোনালোকৰ MA হিন্দী থাকিব লাগিব 60%, আৰু গ্ৰেজুৱেশ্যন উইথ হিন্দী এণ্ড ইংলিছ এজ এ মেইন ছাবজেক্ট থাকিব লাগিব উইথ 50% থাকিব লাগিব তাতে মাৰ্কছটো। কোম্পানী ছেক্ৰেটাৰীৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব এনি ডিচিপ্লিন, কিন্তু ইয়াতে কি লাগিব যে ইনষ্টিটিউট হেভিং একুৱাৰিং কোম্পানী ছেক্ৰেটাৰী কোৱালিফিকেশ্যনছ উইথ এছ'চিয়েশ্যন ফেল' মেম্বাৰশ্বিপ অফ ICSI, এইটো চাৰ্টিফিকেটো থাকিব লাগিব। ইয়াৰ ভেকেঞ্চিসমূহ হ'ল চিভিলৰ কাৰণে 178, ইলেক্ট্ৰিকেলৰ কাৰণে 221, মেকানিকেলৰ কাৰণে 145, চিষ্টেমৰ কাৰণে 43, ইলেক্ট্ৰিকেল এণ্ড কমিউনিকেশ্যনৰ কাৰণে 38, জিঅ'লজিৰ কাৰণে 15, ইণ্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিঙৰ কাৰণে 11, ৰাজ্যভাষাৰ কাৰণে 5 আৰু কোম্পানী ছেক্ৰেটাৰীৰ কাৰণে 4। টোটেল 664 ইয়াতে ভেকেঞ্চি আপোনালোকে পাব। চিলেকশ্যন প্ৰচেছটো হ'ব আপোনালোকৰ কম্পিউটাৰ বেছড এক্সাম। চিলেকশ্যন প্ৰচেছটো হ'ব কম্পিউটাৰ বেছড অনলাইন টেষ্ট। এডমিট কাৰ্ডটো আপোনালোকে এক্সামৰ আগতে পাই যাব আৰু এইটো 3 আৱাৰ্ছৰ এটা এক্সাম হ'ব। 100 মাৰ্কছ পেপাৰ 1, পেপাৰ 2ৰ কাৰণে। MCQ হ'ব। জেনেৰেলৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যনছ 40 মাৰ্কছ ইচ পেপাৰ। OBCৰ কাৰণে 35 মাৰ্কছ, STৰ কাৰণে 30 মাৰ্কছ পাব লাগিব, তেওঁলোকে তেতিয়া চিলেকশ্যন হ'ব। এপ্লিকেশ্যনছ ফি ফৰ জেনেৰেল, OBC, EWS কেটেগৰীৰ কাৰণে 1180 ৰুপিজ, যোনটো নন ৰিফাণ্ডেবল ফিজ হ'ব। ST, SC আৰু PWBD কেণ্ডিডেটছৰ কাৰণে আৰু লগতে এমপ্লয়ী অফ দ্য কোল ইণ্ডিয়া লিমিটেডৰ কাৰণে এক্সাম ফিটো হ'ব নীল, তেওঁলোকে একো পে' কৰিব নালাগিব। পে'মেণ্ট মোডটো হ'ব অনলাইন। ইয়াৰে আপাৰ এজ লিমিট হ'ল 30 years অন 30 এপ্ৰিল 2026 ফৰ জেনেৰেল আৰু EWS কেটেগৰীৰ কাৰণে, যোনটো কেটেগৰী ৱাইজ ৰিলেক্সেশ্যনছ থাকিব। OBCৰ কাৰণে 3 years, ST, SCৰ কাৰণে 5 years আৰু বাকীবোৰ আপোনালোকে চাওক। পাৰ্চনেল উইথ ডিছেবিলিটিৰ কাৰণে 10 years, OBCৰ কাৰণে 13 years, ST, SCৰ কাৰণে 15 years, তেনেকুৱা। স্কেল অফ পে'টো থাকিব 60,000ৰ পৰা আৰম্ভ কৰি 1,80,000লৈকে। কেনেকৈ এপ্লাই কৰিব সেইটো আপুনি এবাৰ ভালকৈ চাই ল'ব।
অফিচিয়েল ৱেবছাইটটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে এবাৰ চেক কৰি ল'ব। তো এইখিনি আছিল আজিৰ কাৰণে। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। প্লিজ ছাবস্ক্ৰাইব এণ্ড লাইক শ্বেয়াৰ, আৰু মোক উৎসাহিত কৰিবৰ কাৰণে অনেক ধন্যবাদ।